ছায়া হয় পৃথকত লাগে আহিবলে। আজি যাবলৈ লৈছোঁ পুনৰ গীতানগৰলৈ পাপনদাৰ বিহু প্ৰগ্ৰাম চাবৰ কাৰণে। তো আপোনালোকে ভিডিঅ'টো চাই থাকক, পাপনদাৰ বিহু প্ৰগ্ৰামত লৈ গৈছোঁ, বলক। চাওক, গণেশগুৰিৰ ফালে আমি সোমাই আহিলোঁ। ধুনীয়াকৈ আমি ৰাইটফালে টাৰ্ণিংটো লৈ পাৰিব। চিৰিয়াখানা পাৰ হৈ ৰাইটফালে গীতানগৰ যোৱা ৰাস্তা হয়। আপোনালোকে নতুনকৈ যদি দূৰৰ পৰা আহিছে আপোনালোকে আহিব পাৰিব ধুনীয়াকৈ, কেতিয়াবা আৰু এনেকৈ প্ৰগ্ৰাম হৈ থাকিব। অঁ, আমি চিৰিয়াখানা পাৰ হ'লোঁ। হা, নৰখ মানে ক'ত আছা? ঠিক আছে, আমি পাৰ হৈ কিনে টাৰ্ণিংটোত আহিবা, টাৰ্ণিংটো থাকিবা, পাৰ হৈ কিনে চিৰিয়াখানাটো পাৰ সৰু ৰাস্তাটো আছে। বৰষুণ দিলে, বৰষুণৰ কাৰণে ৰখি দিলোঁ আমি ইয়াতে অলপ। চাওক, বৰষুণ বহুতে, বাইকখন সোমা বহুত দামী বাইক। কেনে আমি কি হ'ব আজি বৰষুণ দিলে? বৰষুণ এৰিবনে? অলপ টাইম ৰখি দিছে, এতিয়া বৰষুণটো এৰিব লাগে। এনেকৈ প্ৰায় প্ৰগ্ৰামতে বৰষুণ দি থাকে, তো আজিও এৰিব আশা এটা আছে। বৰষুণ অলপ কমিলেও হ'ব, আমি যাম তালৈকে। বেছি বৰষুণ দিব নালাগে আজি, তো আপোনালোকে চাই থাকিব পাৰিব। অলপ টাইম ৰখি দিছোঁ, এতিয়া দুজনমান বন্ধু আহি আছে আমাৰ। বন্ধু দুজন আহি পালে আমি ইয়াৰ পৰা যাম, বৰষুণটো কমিব লাগে সেইটো সময়লৈকে। চাওক, ডাঙৰ বৰষুণে দিছে অলপ বেছি। এনেকৈ যদি প্ৰায় 1 ঘণ্টামান বৰষুণ দি থাকে, এইটো গুৱাহাটী নগৰীৰ পৰা বানপানী হৈ যাব। চাওক, তো আপোনালোকে অলপ পিছতে দেখিব পাব পাপনদাৰ প্ৰগ্ৰাম। বৰষুণ এৰিলে এতিয়া, বৰষুণ আহি গ'ল। বৰষুণটো প্ৰায় 20 মিনিট আধা ঘণ্টা দিয়ে বৰষুণটো এৰি দিয়ে। আমি সদায় আহি থাকোঁ এনেকৈ প্ৰগ্ৰাম চাবৰ কাৰণে, এৰি দিলে এতিয়া বৰষুণ। তো ব'লক আমি পুনৰ ষ্টাৰ্ট কৰোঁ এতিয়া, দেখুৱাই যাম আপোনালোকক পাপনদাৰ প্ৰগ্ৰাম আজি। পানী হৈ গৈছে, পানী 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 হৈ গৈছে। আগলৈকে বল পুৰা। ফাইনেলি আহি পালোঁ গীতানগৰত। পাপনদাৰ প্ৰগ্ৰাম হৈ আছে ভিতৰত। বৰষুণো কিনকিনে দি আছে, মানুহ আহিছে গৈছে, বহুতখিনি মানুহ আহিছে। আমি ভিতৰলৈ যাম এতিয়া, প্ৰগ্ৰাম আৰম্ভ হৈ আছে। আমি গান দেৰি হ'ল, বহুত দেৰি হৈছে। আৰু ভিতৰলৈ যাম, ভিতৰত হিলি আছে পুৰা, হিলি ডিজে পুৰা মানুহ, বহুত মানুহ। তামোল এখন খাই লয়, তামোল। গোটেইখিনি কমিটিক মই খুব হাত চাপৰি বজাইবলৈ দিছোঁ। যে সময়ত গতিকে বৰষুণ দিছিলে অকণমান দেৰি ৰৈ দিওঁ, জোনাকৰ গীতটা গাম পূৰ্ণিমা ওচৰত। মই তোমালোকক খুব ভাল পাওঁ। আমি আগত কমন yes, well done. Sir, গীত এটা বনাইছোঁ কৈ দিওঁ।
তো পাপনদাৰ বিহু প্ৰগ্ৰাম আজি এইখিনিতে শেষ কৰিছোঁ। তো আশা কৰিছোঁ আপোনালোকে ভালে পালে চাই কেনে। তো পুনৰ লগ পাম নেক্সট এটা ব্লগত। তো আজি এইখিনিতে শেষ কৰিছোঁ ভিডিঅ'টো। তো বাই বাই, টাটা, গুড নাইট।